হাই বন্ধুসকল, আজি আপোনালোকক এই ৰোগ নিৰাময় অসমীয়া হেলদি টিপছত আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰথমতে আপোনালোকক নমস্কাৰ, আসসালামু আলাইকুম। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, যাতে মই এনেকুৱা ধৰণৰ ভিডিঅ' বনাম যিটো টপিকত মই আজি এতিয়া গৈ আছোঁ। বন্ধুসকল, আপোনালোকে জানেই যে আমাৰ আদি যুগৰ পৰাই আমাৰ বহুত ধৰণৰ গছ গছনি ঔষধি গছ আছেই, আমিহে চিনি নাপাওঁ। কিন্তু তেনেকুৱা গছৰে আপোনাৰ ডক্টৰ বেছি নাছিল তেতিয়া, বেজ বেছি আছিল। কিন্তু আগৰ পৰাই এনেকুৱা গছ গছনি আছে, আদিম মানুহে গম পাইছিল। সিহঁতেতো এইবিলাক নাজানিছিল, তেখেতসকলে নাজানিছিল, আমাৰ আদিম পুৰুষসকলে। তেতিয়া সিহঁতে কি কৰিছিল, তেখেতসকলে এইবিলাক গছ গছনি এইবিলাকৰ হেৰি দি, ঔষধি গছ দি ৰোগ নিৰাময় কৰিছিল। কিন্তু আমি এইবিলাক নাজানো। আজি মই এনেকুৱা এটা গছৰ কথা ক'ম, যিটো গছ আমাৰ ঘৰৰ চাৰিওফালে থাকে। পথাৰত পাব, ৰাস্তাৰ কাষতে পাব, তেনেকুৱা জেগাত বহুত জেগাত এনেকৈ থাকে গছবিলাক। কিন্তু আমিহে চিনি নাপাওঁ। আমি গছকি গুচি যাওঁ, ছিঙি পেলাই দিওঁ, চাফা কৰি দিওঁ। আৰু এনেকুৱা গছ আমি ঘৰৰ ওচৰত বা নিজৰ ঘৰতে ৰাখিব লাগে। ঠিক বহুতে কিন্তু এনেকুৱা গছৰ ঔষধি গছৰ ওপৰত এনেকুৱা ঔষধৰ টিপছ দেখুৱাই, এনেকুৱা হ'ব এনেকুৱা হ'ব, ঠিকে আছে, ভালেই হয়। কিন্তু এটা প্ৰব্লেম হয়, কিন্তু এটা গছৰ ঔষধৰ বেমাৰ ইমানবোৰ আছে, কিন্তু গোটেইকেইটা একেলগত কৈ দিয়াৰ ফলত আমাৰ সাধাৰণ মানুহবিলাকে বুজি নাপায়। মই যিকোনো এটা টপিকৰ ওপৰত আপোনালোকৰ আগত আজি মই এটা বেমাৰৰ কাৰণে কৈ দি আছোঁ। এইটো বেছিভাগ সকলোৰে হয়, যিকোনো পেট বিষ, যে আপোনাক পেট বিষৰ কাৰণে এইটো হ'ব। আৰু ধৰক মহিলা মানুহৰ বেছি হয়, ছোৱালীসকলৰ বা মহিলাসকলৰ, ল'ৰা মানুহৰো বেছি হয়, মতা মানুহৰ। কিন্তু তেনেকৈ যে হয়, পেটৰ বিষটো আপোনাৰ 10 মিনিটৰ ভিতৰতহে ভাল হৈ যাব। 10 মিনিটো নালাগে, 5 মিনিটতে ভাল হৈ যাব। মই কৈ আছোঁ, গছটো আপোনালোকে চিনি পায়, সকলোৱে দেখুৱাৰ পিছত ক'ব যে এইটো গছটো আমি চিনি পাওঁ। কিন্তু সকলোৱে চিনি পালেও কিছুমানে মন নিদিয়ে এইবিলাকলৈ, দৌৰি ডক্টৰৰ ওচৰলৈ যায়। আপোনালোকে যাব ডক্টৰৰ ওচৰলৈ, আপোনালোকে এইটো টিপছ আগত আপোনালোকে চাই লওক। যদি ভাল হয়তো ভালেই। আৰু ডক্টৰৰ ঔষধ খালে কিন্তু বহুত টেবলেট এইবিলাক ব্যৱহাৰ কৰি থাকোঁতে কিন্তু বহুত জাতৰ টেবলেট খাই থাকোঁতে ঔষধ ব্যৱহাৰ কৰি থাকোঁতে কিন্তু আপোনাৰ কিডনী নষ্ট হৈ যাব পাৰে। এইটো হ'ব পাৰে। আৰু কিন্তু এইবিলাক গছ গছনি ঔষধ যদি খায়, আপোনাৰ বেমাৰটো ভাল হয়, আপোনাৰ একো নহয়, আৰু বেছি ভালহে হ'ব। আজি আপোনালোকে গছটো দেখুৱাই আছোঁ, দেৰি নকৰি চাওক। গছটো হৈছে এইটো গছ, আপোনালোকে চাওক। এতিয়া গছটো চিনি পাব, ভালকৈ চাওক। এইটো থানকুনি গছ। এইটো বহুত জেগাত বহুতে বহুত হেৰিত কয়, বহুত নামত কয়। এইটো আমি থানকুনি গছ বুলি ভাবোঁ। আৰু আপোনালোকে চিনি পাইছে গছটো আপোনালোকে চিনি পাইছে। এইটো গছক আপোনালোকৰ ভাষাত কি কয় আপোনালোকে নিজে নিজে জানিব। এইটো চাওক, থানকুনি গছ। এইটো গছ, এইবিলাকৰ পাত, বুজি পাইছে? এই গছটো যদি আপোনালোকে এতিয়া দেখাৰ লগে লগে চিনি পাইছে, আপোনালোকে ঘৰৰ ওচৰতে আছে। কিন্তু এই গছটো যে আপোনালোকে যদি কাৰোবাৰ পেটৰ বিষ থাকিলে, এই গছটো ৰাতিপুৱা বা যেতিয়াই পেটৰ বিষ হয়, ৰাতিপুৱা আপোনালোকে এইটো যদি আপোনালোকে পিহি পেলাই ৰস কৰি নিয়াৰ পাছত 1 কাপ ৰস উলিয়াই, 1 কাপ ৰসত অলপমান আধা চামুচমান চেনি দিব, অলপমান নিমখ দিব, দি পেলাই একেলগত মিহলাই এই ৰসটো যদি আপুনি খায়, আপোনাৰ পেটৰ বিষ ভাল হৈ যাব। 5 মিনিটৰ ভিতৰতে ভাল হৈ যাব। পেটৰ বিষটো আৰু নাথাকে। ধৰক পেটৰ বিষ এনেকৈ ভাল হৈ যাব। এতিয়া আপোনালোকে এইটো গছটো চিনি পাইছে, আপোনালোকে নিয়মিত যদি এনেকৈ, আৰু এটা কথা, যদি আপুনি নিয়মিত এইটো ৰস এনেকৈ খাই থাকে, আপোনাৰ কোনোদিন পেটৰ বেমাৰ নহ'ব। বুজি পাইছে? কোনো দিন আপোনালোকৰ পেটৰ বেমাৰ নহ'ব। আৰু আজি টপিকছত এইখিনিয়ে আছিল। আপোনালোকে ভালকৈ এইটো চাই লওক। এই গছটো কিন্তু এইটো আপুনি ভাজি পেলাইও খাব পাৰে, ভাজি পেলাই খাব পাৰে, একো নহয়, পেটৰ কাৰণে ভাল। আৰু এইটো আপুনি ধৰক বহুত চিষ্টেমত খাব পাৰিব। ভাজি পেলাই খাব পাৰিব,
কি কয় এইটো ভৰ্তা বনাইও খাব পাৰিব, এনেকৈ মানে খাব পাৰে আৰু অলপ কেহাৰ নিচিনা লাগি থাকিব, কিন্তু অলপ চেনি মিহলাই ল'ব। ঠিক আছে বন্ধুসকল, আজি এইটো টিপছ মই দুটা বেমাৰৰ কথাই কৈ দিছোঁ। একেলগে বহুত বেমাৰৰ হেৰি ক'লে আপোনালোকে পাছত বুজি নাপায়, আপোনালোকে মনতেই নাথাকে, সেইকাৰণে এইটো আগত কৰি লওক। বন্ধুসকল আপোনালোকে বুজি পাইছেই, আৰু এনেকুৱা ধৰণৰ আপোনালোকে যদি উপায় আপোনালোকে বিচাৰিব খোজে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই এনেকুৱা ধৰণৰ ভিডিঅ' যদি মই বনাওঁ, তেতিয়াহ'লে আপোনালোকে লগে লগে পাই যাব আপোনালোকৰ মোবাইলত। বেল আইকনটো প্ৰেছ কৰিব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুসকলৰ লগত। তেনেহ'লে আপোনাৰ যেনেকুৱা পেটৰ বিষ থকা কিছুমান মানুহ, আপোনাৰ এই ভিডিঅ'টো বনোৱাৰ লগে লগে আপোনালোকে মনত পৰি গ'ল যে মোৰ এনেকুৱা পেটৰ বিষ আছিল, বা মোৰ অমুকৰ পেটৰ বিষ, মোৰ মা দেউতা, মানে মনত পৰি যাব। সিহঁতক এইটো টিপছ কৈ দিব, নহ'লে ভিডিঅ'টো সিহঁতৰ মোবাইল থাকিলে শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ ক'ব। তেতিয়াহ'লে আপোনালোকে এনেকুৱা ভিডিঅ' বনোৱাত মই আৰু মানে উৎসাহ মোৰ হ'ব। মই এনেকৈ বনাই দিম, মই এনেকৈ বনাই থাকিম ভিডিঅ'। আপোনালোকে ছাবস্ক্ৰাইব কৰিব, তেতিয়াহ'লে মোৰ এনেকুৱা ঔষধৰ টিপছ গোটেইবোৰ আপোনালোকে পাব। ঠিক আছে, তেনেহ'লে আজি বন্ধুসকল ইমানতে সামৰিলোঁ। ধন্যবাদ।